তো হেৰে সকাল ওয়েলকাম টু মনজিত ব্লগস 2024 চনক আদৰি আমি এটা পিকনিক আয়োজন কৰিছো এই চাওক ইফালে ভাজা ভাজি আছে আৰু ইয়া মাংস পুৰা মাংস ৰেডি এতিয়া মানে এই চাউল মানে চাউলটো অলপ বেলেগ ধৰণৰ চাউল এতিয়া ভাত বহাব কিন্তু ভাত বহে ৰাখক আমি ব্লগ বাজাৰখিনি কৰি আনো ভিডিঅ'টো ভালকে আৰম্ভ কৰোঁ তো আমি পুৰা পুৱাই ওলালো আমি পাঁচজনৰ পুৰা লিষ্ট চিষ্ট বানে এতিয়া বজাৰ কৰোঁ যিখিনি মানে কাঁচা চব্জি লাগে আৰু আমি চাউলটো মানে খানাত অলপ বেলেগ আনিম দেখা হ'ব অলপ দামী চাউল আনিম তো লিষ্ট চিষ্ট আছে ব্লগ বজাৰ যাওঁ আৰু ইফালে বজাৰ আহি আমি মাংস লৈ ল'লোঁ মানে ইয়া মাংস কাটি আছে 7জন চলি 1.5 কিলো মাংস ধুনীয়া তো আমাৰ বজাৰ পুৰা ধুনীয়াকৈ চলি আছে বৰ্তমান আলু বাচি আছোঁ আলু কেইটা এতিয়া কিলো তেতিয়া 20 টকা কিলো 20 টকা কিলো এতিয়া বাচি আছোঁ তো আমাৰ বজাৰ কৰা হৈ গ'ল আৰু আমি মাংস কিমান ল'লোঁ মাংস আপোনাৰ 1.5 কেজি মাংস 1.5 কিলো এইফালে গাজৰ আছে চাটনিৰ কাৰণে বিট আছে আৰু চাউলটো অলপ বেলেগ লৈছোঁ মানে আমি বিৰিয়ানীত যে দেই অলপ বিৰিয়ানী টাইল বিৰিয়ানী চাউল মানে অলপ দীঘলা চাউল চ' ডাইৰেক্ট এতিয়া পিকনিক স্থলীত যাওঁ সোনকালে যাব লাগিব কাৰণ পাথাৰৰ চাইডত না পিকনিকখন নহ'লে যাই কিনে গোবৰ ফেল থাকিব লাগিব সেইকাৰণে সোনকালে যাওঁ গৰু চৰু দেই মানে ডাইৰেক্ট পিকনিক স্পটত লগ পাইছোঁ তো আহি পালোঁ পিকনিক স্পট সেইফালে নদীটা আছে এই নদীটাৰ ওচৰতে মানে এতিয়া দুধ কোমোৰা পিকনিক স্পট হ'ব এতিয়া আমি নামটা দিলোঁ নদীটাৰ নাম মানে দুধ কোমোৰা আৰু এইফালে চাউলটো দেখি দিছোঁ মানে সেই চাউল অলপ দীঘলা চাউল কিমান লৈছে এইখিনি 150 1 কেজি আৰু হেৰি আছে 1 পোৱা আছে 1 কেজি 1 পোৱাত 150 টকা অলপ দীঘলা বিৰিয়ানী চাউল এনে নৰ্মেলি খানা খালি কি হয় দালি ভাত মাংস কিন্তু আমি চাউলটো অলপ আজি স্পেচিয়েল আনিছোঁ মানে গম পাব ৰান্ধাৰ পিছত কেনে হয় এইফালে নিতুলে সেই ৰান্ধনি মানে নিতুলে হ'ব তাতে চকুৱা খুন্দি আছে জুইৰ কাৰণে আৰু ইফালে গমে পাইছে কেঁচা চব্জি অনা হৈছে চাটনিৰ কাৰণে গাজৰ আৰু বিন আছে পিঁয়াজ মটৰ চটৰ এনেকৈ কেঁচা চাটনি এখন মজা হ'ব আৰু ইফালে দত্তই পিঁয়াজ কাটি আছে পুৰা কান্দি এয়া পিঁয়াজ কাটি আছে আৰু ইফালে আছা ই নহৰু কাটি আছে ইফালে দালি মানে ইফালে আমাৰ দালি হৈ আছে আৰু গাইস এই খানা খোৱা মজাটোই বেলেগ নিজে কৰি নিজে খাই আচ্ছা খানা খাব পাৰি আজিকালি খানাৰ হেৰিটো অলপ কমি গৈছে খাব লাগে ইফালে দালি হৈ আছে অলপ দেৰিকে তাত মাংস আহিব ইফালে কেৰাহীত পিঁয়াজৰ লগত বিলাহী উঠি গ'ল মানে ইয়াত মাংস হ'ব ব্ৰইলাৰক আজি বিলাহী দি ৰন্ধা হ'ব তোমাৰ ইফালে মাংস হৈ আছে মানে লাৰি দি আছোঁ পুৰা মানে ভঙা মানে মাংসত বিলাহী দি আছে টেষ্ট কৰি কৈ আছোঁ অলপ দেৰিকে দি মছলা আলু সিজাই নাই মানে বিলাহী দি ব্ৰইলাৰ অলপ কুহিবা দি আমাৰ মাংস হৈ আছে আৰু এতিয়া এক পিচ দিবচোন এক পিচ দিবি চাকিছা এক পিচ নাংগে নেকি এক পিচ উঠাই দিছোঁ নাংগে নেকি এই বিলাহী দিছে না অলপ মানে টেষ্টটো বেলেগ হ'ব কৈছোঁ মানে বিলাহীটো আহি গৈছে মজা আৰু ইফালে ভাত বহাই দিছোঁ আৰু সেইফালে হৈছে গাজৰ মানে কেঁচা চব্জি চালাডটো ৰেডি মানে তো আমাৰ ইফালে গোটেইগিলা ৰেডি ইফালে দালি ৰেডি মাংস চাওক না আৰু ভাতটো অলপ ইউনিক গমে পাইছে দীঘলা চাউল মানে খালে গম পাব ভাজা ৰেডি কিটো চালাড ৰেডি এতিয়া খাব লাগে 3টা বাজি গ'ল মানে পুৱাৰ পেৰে ৰখি আৰু বৰ্তমান বাজিল 4:30 আৰু আমি বহি গ'লোঁ ভাত খাবা সেইফালে ডেকাই মাংস সাজি আছে আৰু ইফালে গোটেইকেইটা বহিছে তো মানে এই বিৰিয়ানীৰ চাউলটো দি মানে খানা খাই পোৱা নাছিলোঁ ভাল লাগে খাই মজা এটা কথা কৈ দিম মানে আজিকালি পিকনিক খানা এইগিলা নোহোৱা হৈ গৈছে না ৰাইজ এইগিলা খাব লাগে মানে আজিকালি চলিগিলা মানে কি কৰে মানুহগিলা কি কৰে মানে হেপী নিউ ইয়াৰ আহিল পুৱা এটা ষ্টেটাছ দি থৈ দিব হেপী নিউ ইয়াৰ খবৰ নাই ইয়াৰ পিছত আপোনাৰ ব্ৰেইনটোহে গম পায় হেপী নিউ ইয়াৰ আপুনি দেহাটোকো গম দিয়ক যে হেপী নিউ ইয়াৰ বেছি নবকুৱাৰ খাওক আৰু এনেকৈ আমাৰ খানা খোৱা হৈ গ'ল 2024 চন আহি গ'ল 1 তাৰিখটো এনেকৈ খানা খাওঁতে গ'ল আমাৰ এবাৰ খাই এইবিলাক ধুব লাগে আৰু এইবিলাক চাফা কৰি আছোঁ কিবা ক'বি নেকি নতুন বছৰ হয় মই এটা কথা ক'ম যেহেতু হেপী নিউ ইয়াৰ মানে জানুৱাৰী আজি 1 তাৰিখ হয় 2024 মানে 2024 তো আমি ভৰি দিলোঁ 2024 তো আপোনালোকেও ভালে থাকক ময়ো ভালে থাকোঁ আমি পৰিয়ালে ভালে থাকোঁ লাইফ বঢ়িয়া এতিয়া এইবাৰ এইবিলাক ধুই ঠাই যাব লাগে কিবা ক'বি নেকি আৰু ভাই তো সকলোকে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ গাইজ তো গাইজ ইহা চবে অসমীয়াত কল মই ক'লোঁ তো সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল লগ পাম এটা নেক্সট ব্লগ মানে পৰীক্ষা আহে আৰু আমাৰ কিঠান মানে লগ পাম অতি শীঘ্ৰে তো চেনেলটো ছাবস্ক্ৰাইব কৰক বাই এইবাৰ এইবিলাক ধুই ঠাই ঘৰত যাব লাগে